সদায় মোবাইলত দেখি থকা ল'ৰাজনক আজি লগ পালো ভাল নমস্কাৰ লাগিলে ভাল লাগিলে মোৰো ভাল লাগিছে আৰু তেওঁ মৰাণৰ হয় সকলোৱেতো চিনি পায়ে হয়। আৰু আজি কিবা এটা কামৰ কাৰণে আহিছিলে ইয়াতে দুইটা লগ পালো সেইকাৰণে ভাবিলো এটা সৰুকে ভিডিঅ' লৈ ল আৰু আমি আপোনালোকৰ আগত দেখাও কি কথা পাতিলো আৰু আপোনাক মইতো নেক্সট টাইম দেখিছোৱে দেখিছা আৰু নেক্সট টাইম যোৰহাট আহিলে মোৰ হাতৰ সোৱাদ ল'বলৈ আহিবা নিশ্চয় যাম নিশ্চয় ল'বলৈ আহিম যিহেতু আপুনি ক'লে যে মই বেছিকৈ ৰেচিপি শ্বেয়াৰ কৰোঁ আপোনাৰ এটা দুটা মই ভিডিঅ' দেখিছোঁ সেইকাৰণে প্ৰথম দেখোঁতে ক'লো ক'ৰবাত দেখা লাগিছে পিছত ক'লে যে এওঁ ব্লগাৰ হয় বুলি ক'লে পাছত গম পালোঁ যে ব্লগাৰ হয় তো সেইকাৰণে দেখিছোঁ ভাল লাগিলে বহুত বহুত ধন্যবাদ আৰু যোৰহাট আহিলে আপুনি স্পেচিয়েল কি বনায় মোক কওকচোন মই চব শ্বেয়াৰ কৰোঁ স্পেচিয়েল কি বনায় স্পেচিয়েল চিকেন বইল ফিছটো মোৰ বহুত ভাল পায় হয় আৰু চিকেন তুমি যি বিচাৰা আৰু চিকেন চব ষ্টাৰ্টাৰ বনায় বা হেৰি কৰি আৰু কি বুলি কয় পোলাও চোলাও বনায় চব বনায় পৰ্ক নবনায় নেকি নাই পৰ্ক নবনাও দেই আমাৰ মানে পৰ্কটো পুৰা দৰকাৰ হৈ থাকে মই নবনাও মানে মই পৰ্ক নাখাও নবনাও তাৰ এইবোৰ মানে চিকেন পিচ মানে মোৰ হাতৰ সেইকেইটা সোৱাদ ল'বা তাৰপিছত ক'বা বাকী মটন খাই ভাল লাগে কেইবাটাও তোমাক মই মোৰ হাতৰ ছাগলী মাংস খাই ভাল পাওঁ ঠিক আছে গাহৰি খাই ভাল পাওঁ মই বেয়া কমেই পাওঁ আৰু বেছিকে মোৰ হাতৰ যিটো বইল ফিছ সেইটো মানে চবেই ভাল পায় আমাৰ ঘৰত যিমান আলহী আহে মই বইল ফিছটো খুৱাওৱে মানে পাতত এনেকে কৰিব নাই নেকি সেইটো আছে পাতত দিয়াটো বেলেগ হয় আৰু বইল ফিছটো বেলেগ হয় দুটা বেলেগ বেলেগ হয় হয় আৰু তাকে খুব সোনকালে সোৱাদ ল'বলৈ গৈ আছো আৰু এটা যোৰহাটৰ পৰা ভিডিঅ' এটা আমিও আশা কৰিছো মানে বনাব পাম চাগে এনেকুৱা ধুনীয়া খাদ্য এগাল লৈ পিনি তেনেকুৱা ধৰণৰ ভিডিঅ' খুব কমেই বনাওঁ খাদ্যৰ যিহেতু খুব কম হোটেল বা ৰেষ্টুৰেণ্টত কেতিয়াবা যোৱা হয় আৰু যেতিয়া যাওঁ বনাব চেষ্টা কৰোঁ তো যিদিনাই কেতিয়াবা আহিম ইয়ালৈ যোৰহাটলৈ তো বাইদেউ ঘৰত যাম আৰু বাইদেউ সেইদিনা কি কি স্পেচিয়েল খুব ধুনীয়াকৈ বনাই ৰাখিব অকণমান সোৱাদ লৈ আপোনালোককো ৰাইজক দেখাবহে পাৰিম কিন্তু সোৱাদটো আপোনালোকক দিয়া দিব নোৱাৰিম কাৰণ চকুৰে প্ৰথম খাই বুলি তুমি কি খাইছা সেইটো দেখি ৰাইজে এনেও গম পাব কেনেকুৱা আপুনি হেৰি নহয় খানা বনোৱাটো আফটাৰ মেৰেজ হোৱাৰ পিছত নে আগৰ পৰা নাই নাই মই বিয়া হোৱাৰ পিছতে মানে যেহেতু বনাব লাগিবই প্ৰতিগৰাকী মানুহে খুৱাব লাগে মানুহজনে কেনেকুৱা বুলি কয় অসীমা তুমি মজা বনোৱা নে ভাল বুলি কয় কিন্তু কেমেৰাৰ আগত নোলায় সেইটোৱে কথা ল'ৰাটো খাই আৰু মই খালি একদম আমাৰ যিবোৰ অসমীয়া থলুৱা খাদ্যবোৰহে বনাওঁ মই ইমান খুব মানে কম বনাওঁ যিবিলাক আমাৰ ধৰা বেছিকে তোমাৰ ফ্ৰাই আইটেমবোৰ সেইবোৰ মানে আলহী চালহী আহিলে বনোৱা হয় বাৰু কিন্তু মই বেছিকে অসমৰ তোমাৰ থলুৱা খানাবোৰহে বনাওঁ বুজিলো আৰু ব্লগ কৰা কিমান দিন হ'ল মোৰ এবছৰ হৈ গৈছে চাওক এবছৰ হৈছে বাইদেউ বহুতখিনি কষ্ট কৰি আছে যিহেতু আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পায় আজি বহুতে সস্তীয়া জনপ্ৰিয়তা বিচাৰে বহুতো সস্তীয়া তেনে ক্ষেত্ৰত অসীমা বাহেতি আজি খুব ধুনীয়াকৈ কৰিছে নিজৰ শালীনতা বজাই ৰাখিছে তাৰ লগতে ৰেচিপিহে শ্বেয়াৰ কৰে এনে অগৰং বগৰং ভিডিঅ'তে আপোনালোকৰো সময় অপব্যয় নকৰাই তো সেইকাৰণে এনেহেন আপোনাৰ বাইদেউসকলকহে আমি ছাপোৰ্ট কৰিব লাগে বুলি মই ভাবোঁ যিহেতু তেখেতসকলে ভাল কাম কৰি আছে ৰেচিপি শ্বেয়াৰ কৰিছে মোকো মাতিছে খাবলৈ সেইটোতো ধন্যবাদ আপোনাক আৰু যে আজিও মানে ইচ্ছা কৰিলে সকলোৱে এগৰাকী মহিলা পটকৈ সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে কিন্তু নকৰে তেওঁলোকেও জানে এইবোৰ টেকনিক কিন্তু কেতিয়াও নকৰে নিজৰ ফেমিলি আছে পৰিবাৰ আছে ল'ৰা ছোৱালী আছে সকলো কথা চিন্তা কৰে ঘৰখনৰ কথা আছে তো সংস্কাৰী হয় তেওঁলোক তো এনেহেন বাইদেউহঁতক আমি ছাপোৰ্ট কৰিব লাগে তো আপোনালোকেও যদি বাইদেউক এতিয়ালৈকে ফ'ল' কৰা নাই তেন্তে প্লিজ কাইণ্ডলি ফ'ল' কৰি দিব যাতে আৰু ধুনীয়া ধুনীয়া খাদ্য বনাই থাকিব পাৰে আৰু তাকে ক'লোঁ আজিকালি ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰি কি বোৱাৰী কি আইতা বুলি কৈ দিছোঁ মই বা বৰমা বুলি কৈছোঁ কেতিয়াবা লাজো লাগে আৰু মোক খং উঠে বেয়াও লাগে খং উঠে এইটো কাৰণে কাৰণ আমাৰ ল'ৰা ছোৱালীও ডাঙৰ হৈ গৈছে মোবাইলটো যেতিয়া খুচৰিব তো তেনেকুৱাবোৰ যদি দেখে তেতিয়া ভাবিব যে কি আমাৰ অসমীয়া সমাজখন এনেকুৱা নেকি এনেকুৱাও পাৰিচোন আৰু যেতিয়া তেনেকুৱা ভিডিঅ' চাব তো AI চিষ্টেমে AI তেনেকুৱাবোৰ দেখুৱাব যে যেতিয়া বাইদেউহঁতৰ দৰে ভিডিঅ' চাব তো তেনেকুৱা দেখাব তো কথাটো সেইটো যিসকলে কৰি আছে ষ্টপ কৰিব লাগে বুলি আপুনি ভাবে নাই একদম ভাবোঁ আৰু লাজ আপোনাৰ খং উঠে নে লাজ লাগে নে একদম মানে কি হয় কওকচোন তেনেকুৱা দেখিলে আপুনি কি আপোনাৰ স্কিপে কৰি যাওঁ কাৰণ মই চাইডে মাত্ৰকে আকৌ আহি যায় পিছত মোৰ ল'ৰাও চাব পাৰে বা মোতকে তোমাৰ সৰু মই কিন্তু একদম ভাল মানুহো কওঁ মানে একদম শালীনতা বজাই কাপোৰ পৰিধান কৰা লোকসকলকো দেখিছোঁ পাছত মানে তেওঁলোকৰ সেইটো ক'ৰবাতে হেৰুৱাই যোৱাও দেখিছোঁ কিন্তু দেই চকুৰ আগত দেখিছোঁ আৰু মানে ইজি মানিটো বিচাৰিলে সেইটো হ'ব আমি ইজি মানি ইজি পপুলাৰিটি বিচাৰিলে সেইটো আহি যায় কিন্তু আমি এটা কষ্ট কৰোঁ এটা ৰেচিপি তুমি বনাবলৈ হ'লে ইমানখিনি খৰচাও হয় খৰচাটো থাকেই পইচা খৰচ হয় যথেষ্ট এতিয়া আপুনি বোলে মটনৰ কিবা এটা ৰেচিপি বনাওঁ গ'লেই ন 1000 টকা আপোনাৰ আৰু এতিয়া মোক যিদিনা মাতিব আপোনাৰতো 2000 যাব লাগিব আপোনালোকেও আহিব লাগিব ছাগলী মাংস খাবলৈ না ছাগলী আৰু পোলাও খাম আজিয়ে কৰিলোঁ তাকে বাইদেউ ভাল লাগিলে আপুনি লগ পাই আজি এটা ভিডিঅ' কৰিলে অসীমা বাইদেউহঁতক আপোনালোকে ছাপোৰ্ট কৰিব লাগে যিহেতু বাৰে বাৰে কৈছোঁ সমাজখনৰ কথা চিন্তা কৰি আপোনালোকৰ সময়ৰ কথা চিন্তা কৰি তেওঁলোকে ভিডিঅ' কৰে কোনো সস্তীয় জনপ্ৰিয়তা অৰ্জন কৰিবলৈ কিবা শ্বৰ্টকাট কেতিয়াও এপ্লাই কৰা নাই এইটোৱে ডাঙৰ কথা তো বাকী যিসকলে কৰি আছে আপোনালোকে দেখা পাইছে
তেওঁলোকক বাদ দি সমাজত যি এটা এখোজ হ'লেও ভাল কাম কৰিব পৰা কাম কৰি আছে তেওঁলোকক ছাপোৰ্ট সদায় কৰিব লাগে। তো বাইদেউক মই সেইকাৰণে ভাল লাগিল লগ পাই, আৰু আপুনি যাতে খুব সোনকালে আপুনি যিটো আপোনাৰ গ'লবোৰ এচিভ কৰি যায় প্ৰাৰ্থনা কৰিম নিশ্চয়। ধন্যবাদ আপোনালোকে ভিডিঅ'টো ইমান দেৰি চাই থাকিলে। তো পুনৰ এনেকুৱা ধৰণৰ বিভিন্ন ছাবজেক্ট বিভিন্ন ৰেচিপিৰ ভিডিঅ' লৈ আহিব অসীমা ব্লগ ছেট। তো ফ'ল' এতিয়াই কৰি দিয়ক যদি নাই কৰা, হয় নে নহয়? ধন্যবাদ।